সিহঁতি পইচা লুটি জুবিনক লাষ্টত জুবিনক লুটিলে। এই ঘটনাটোৰ নাম মই ক'ম কি ইটছ আ ক্ৰাইম ষ্টৰী। প্ৰথম নামটো নাজানো, মোৰ কাৰণে ইমান ইম্পৰ্টেণ্ট মানুহ নহয় সিহঁতি, মানে এই শ্যামকানু মহন্ত। মোৰ কাৰণে নিশ্চয় মোৰ ভৰি তলৰ মানুহ এইবিলাক, কাৰণ যিটো সেই মহন্ত নেকি, প্ৰথম নামটো নাজানো, মোৰ কাৰণে ইমান ইম্পৰ্টেণ্ট মানুহ নহয় সিহঁতি, মানে এই শ্যামকানু মহন্ত। মোৰ কাৰণে নিশ্চয় মোৰ ভৰি তলৰ মানুহ এইবিলাক, কাৰণ মোৰ এতিয়া 80 বছৰ হৈছে। সিহঁতি পইচা লুটি জুবিনক লাষ্টত জুবিনক লুটিলে। এই ঘটনাটোৰ নাম মই ক'ম কি ইটছ আ ক্ৰাইম ষ্টৰী। সেইটো মই ক'লোঁ আৰু জুবিনৰ ওপৰত গানো কৰিছোঁ এটা মই, এতিয়া কাইলৈ পৰহি ৰেকৰ্ডিং হ'ব। আৰু হ'ল কি এইটো মোৰ কাৰণে হ'ল হৈছে সাংস্কৃতিক হত্যা, সংস্কৃতিক হত্যা কৰিছে। কাৰণ জুবিন মোৰ কাৰণে এটা সংস্কৃতি। নতুন ল'ৰা ছোৱালীবিলাকে তাৰ গোৱা ষ্টাইলটো ফ'ল' কৰে, যদিও নোৱাৰেতো জীৱনত নোৱাৰিব, কিন্তু ফ'ল' কৰিছে, এটা শিক্ষা দিছে যে এনেকৈ গান গাব শিকা, হাই স্কেলত গান গাব শিকা। গতিকে সেই মহন্ত কি মহন্ত ক'লা তুমি, সেই মহন্ত মোৰ কাৰণে মানুহেই নহয় এইবিলাক। সিহঁতি ফাংচন পাতি পইচা লুটি আছে, নিজৰ পকেটত পইচা দিছে, অসমক পইচা দিয়া নাই। কিন্তু নিজৰ ৰাইট হেণ্ড লেফ্ট হেণ্ড পকেটত পইচা সোমোৱাই আছে, আৰু জুবিনহঁতক লৈ যায়, পাপনহঁতক লৈ যায়, অসমক কাৰণেতো একো কৰা নাই। গতিকে সেইটো কালচাৰেল মাৰ্ডাৰ বুলি ক'ম জুবিনৰ কেছটো। আৰু যে ধুনীয়া ক্ৰাইম ষ্টৰী নিচিনাকৈ বস্তুটো হৈছে, যিখিনি মানুহে কৈ আছে কথাবিলাক, তাৰ হেণ্ডছবিলাকে কৈছে, ইট চাউণ্ডছ লাইক এ ক্ৰিমিনেল কেছ। সেইটো কোনো আৰ্টিষ্টক এনেকুৱা কৰিব নাপায়। মোৰো হৈ যাব পাৰে কেতিয়াবা। মানে আৰ্টিষ্টক সদায় জেলাছ কৰে, বুজিছা নাই? মই অকল গানৰ আৰ্টিষ্টক কোৱা নাই, অল কাইণ্ড অফ আৰ্টিষ্ট। মোৰ বোৱাৰী হেৰি কৰে, সেইটো আৰ্ট হয়, সেইটো কৰে। গতিকে আৰ্টক যোনে মাৰিব বিচাৰে তাকতো একদম মাটিত পুতি থৈ দিব লাগে। সিহঁতি পইচা লুটি জুবিনক লাষ্টত জুবিনক লুটিলে। এই ঘটনাটোৰ নাম মই ক'ম কি ইটছ আ ক্ৰাইম ষ্টৰী। প্ৰথম নামটো নাজানো, মোৰ কাৰণে ইমান ইম্পৰ্টেণ্ট মানুহ নহয় সিহঁতি, মানে এই শ্যামকানু মহন্ত। মোৰ কাৰণে নিশ্চয় মোৰ ভৰি তলৰ মানুহ এইবিলাক, কাৰণ যিটো সেই মহন্ত নেকি, প্ৰথম নামটো নাজানো, মোৰ কাৰণে ইমান ইম্পৰ্টেণ্ট মানুহ নহয় সিহঁতি, মানে এই শ্যামকানু মহন্ত। মোৰ কাৰণে নিশ্চয় মোৰ ভৰি তলৰ মানুহ এইবিলাক, কাৰণ মোৰ এতিয়া 80 বছৰ হৈছে। সিহঁতি পইচা লুটি জুবিনক লাষ্টত জুবিনক লুটিলে। এই ঘটনাটোৰ নাম মই ক'ম কি ইটছ আ ক্ৰাইম ষ্টৰী। সেইটো মই ক'লোঁ আৰু জুবিনৰ ওপৰত গানো কৰিছোঁ এটা মই, এতিয়া কাইলৈ পৰহি ৰেকৰ্ডিং হ'ব। আৰু হ'ল কি এইটো মোৰ কাৰণে হ'ল হৈছে সাংস্কৃতিক হত্যা, সংস্কৃতিক হত্যা কৰিছে। কাৰণ জুবিন মোৰ কাৰণে এটা সংস্কৃতি। নতুন ল'ৰা ছোৱালীবিলাকে তাৰ গোৱা ষ্টাইলটো ফ'ল' কৰে, যদিও নোৱাৰেতো জীৱনত নোৱাৰিব, কিন্তু ফ'ল' কৰিছে, এটা শিক্ষা দিছে যে এনেকৈ গান গাব শিকা, হাই স্কেলত গান গাব শিকা। গতিকে সেই মহন্ত কি মহন্ত ক'লা তুমি, সেই মহন্ত মোৰ কাৰণে মানুহেই নহয় এইবিলাক। সিহঁতি ফাংচন পাতি পইচা লুটি আছে, নিজৰ পকেটত পইচা দিছে, অসমক পইচা দিয়া নাই। কিন্তু নিজৰ ৰাইট হেণ্ড লেফ্ট হেণ্ড পকেটত পইচা সোমোৱাই আছে, আৰু জুবিনহঁতক লৈ যায়, পাপনহঁতক লৈ যায়, অসমক কাৰণেতো একো কৰা নাই। গতিকে সেইটো কালচাৰেল মাৰ্ডাৰ বুলি ক'ম জুবিনৰ কেছটো। আৰু যে ধুনীয়া ক্ৰাইম ষ্টৰী নিচিনাকৈ বস্তুটো হৈছে, যিখিনি মানুহে কৈ আছে কথাবিলাক, তাৰ হেণ্ডছবিলাকে কৈছে, ইট চাউণ্ডছ লাইক এ ক্ৰিমিনেল কেছ। সেইটো কোনো আৰ্টিষ্টক এনেকুৱা কৰিব নাপায়। মোৰো হৈ যাব পাৰে কেতিয়াবা। মানে আৰ্টিষ্টক সদায় জেলাছ কৰে, বুজিছা নাই? মই অকল গানৰ আৰ্টিষ্টক কোৱা নাই, অল কাইণ্ড অফ আৰ্টিষ্ট। মোৰ বোৱাৰী হেৰি কৰে, সেইটো আৰ্ট হয়, সেইটো কৰে। গতিকে আৰ্টক যোনে মাৰিব বিচাৰে তাকতো একদম মাটিত পুতি থৈ দিব লাগে।